লাগে আৰু দেই ইমান যে কাম কৰি আছে আৰু বন চিকনাবলৈও আছে এইবোৰ কাম কৰা মানুহ এটাও বিচাৰি নাপালো আৰু দেই এইজনীনো কলৈ গ'ল আৰু মই চিকনাব লাগিব যি দেখিছো এতিয়া যিহে টান এইবোৰ নোৱাৰি নহয় আকৌ বন চিকনাবলে কঁকালত ধৰে আহিছো আৰু দেই যাওঁ মানুহক মাতি বুঢ়িয়া বন চিকুনাইছে কি হ'ল মই যাওঁ ক'ত যাওঁ এইবোৰ যে এতিয়াৰ পৰা স্কিন মাৰিবলৈ আছে কোনে মাৰিব মানুহ নামাতিলে হ'ব হ'ব তই মানুহ মাতিবলৈ যাওঁ পিছতো কি লৈ আছ মেখেলা চাদৰ এযোৰ নিছো ক'লৈ নিছ মেখেলা চাদৰ দৰ্জীৰ ওচৰলৈ কেলে লেহেংগা চিলাম বুলি ভাবিছো তই মানে বিয়াত লেহেংগাহে চিলাবি মানুহ মাতিবলৈ যাওঁ নে লেহেংগা চিলাবলৈ যাওঁ লেহেংগা চিলাবলৈও যাওঁ মানুহ মাতিবলৈও যাওঁ এইবোৰ যে অতকে যে বন যে আছে যে চিকনাবলৈ যে মানুহ এটা মাতিবগৈ নোৱাৰিলি এতিয়া সেই লেহেংগাযোৰ চিলাবলৈ পটককৈ যাব পাৰিলি যে পিন্ধিব লাগিব আকৌ বিয়াত তোমাক সদায় এইবোৰকে পিন্ধি থাকিম কি হ'ব ন এইবোৰ পিন্ধিলে কি হ'ব একো ভাল নালাগে এইবোৰ পিন্ধি তোৰ ঘৰতে চাবলৈ আহিব আকৌনো কাক চাবলৈ আহিব মোক চাবলৈ আহিব নি দহটামান মোক চাবলৈ আহিব চাবলৈ আহিব য়েছ জলদি আহিবি গৈছা যা বাৰু লাগি ধৰি থাকিবি কমেও 5টা 6টা বাজিব তই নাহিবি তেনে যামগে মই এতিয়া একেবাৰে মই যাওঁ আপুনি যি কৰে কৈ থাকক পেন্ডেল দিলে আৰু স্কিনহে লগাবলৈ আছে বন চিকুণ আছে হে নবনাই নি বুঢ়ী মাৰে নাই কলৈ গ'ল গম নাপাওঁ চিকুণাক দিয়ক দে তই আহি ভালেই কৰিলি অকণমান চিকনাই দেচোন খেলিবলৈ যাবলৈ একো কৰিব নোৱাৰো কি কৰিব পাৰ ধৰিয়া খাবলৈ পাৰ অকল খেলিব একে যা বুঢ়ী মাৰে নাই যা কাম এটা কৰিবলৈ কবি সিহঁতি কাম এটা কৰিব ন খাবলৈ আহিবি ৰ মই যাওঁ দে চিকুণাক পোৱা কৰি থাকক কাম যাওঁ এজনী আহি পোৱাহিয়ে নাই মানুহ মাতিবলৈ যায় এইবোৰ ঘৰখনত কিবা এটা পাতিব লৈছো নাই কান্দক দিয়া নাই ঘৰতে ষ্টাইল লেহেংগা নে ফেহেংগা সেইবোৰ চিলাবলৈ যায় ঘৰ পাইছোহি এতিয়া চবেইখিনি খুলিয়ে লওঁ এৰে মাৰি লওঁ বাৰু লেহেংগাযোৰ চিলাবলৈ দিলোঁ বিয়াত বাৰু দিমগৈ বুলি কৈছে কিবা হয় যদি নিদিয়ে পাতা চেটটোকে পিন্ধিম বুঢ়ীয়ে যি কয় ক'ব মই সেইদিনাখনি একো কৰিবলৈও নাই বুঢ়ী হেৰি তামোল কাটিছে দিয়ক তোলেহে কাটিছো পাপা খাবি দিয়ক ভাগৰ লাগি গৈছেগৈ আজি মানুহ মাতি হ'ল নাই পিছে দুঘৰহে মাতিব পাৰিলোঁ আকৌ বোলে গোটেই মানুহ মাতিবলৈ যাওক মানুহ এতিয়া আকৌ দুঘৰহে মাতিলি কেনে বাৰু দুঘৰহে মাতিবগৈ পাৰিলোঁ ইবোৰ মানুহে নাই বুলি ক'লে কাম কৰিবলৈ মাতিব কৈছিলোঁ আকৌ এক্সট্ৰাকৈ মাতিবলৈ যাবই লাগিব জানো পাই তইহে জানো আৰু কি কৰিছ কোৱা হ'লে দেই মই হ'লে এইবোৰ একো তাৰপৰা লেহেংগাযোৰ চিলাবলৈ দিওঁতে 1200 টকা কৈছে দিবনে তই পিন্ধিবি মই পইচা দিম তোক নিদিলে হ'ব তই হ'লে মোক দিয় যে পইচাকেইটা থ'বলৈ সাঁচিবলৈ তই মোক পইচা দিয় যে তই মোৰ লগা নাই মোৰ পৰা যে তই পইচা খুজিবলৈ আহিছ যে আপুনি মোবাইল লগালেহে মই খুলিছোঁ কিবা তই দিবই লাগিব আৰু বোৱাৰীজনী হৈছ যেতিয়া মইনো ক'ত পাওঁ মুঠতে বিয়া বুলি 1200 টকা লাগিব মইনো ক'ত পাওঁ এতিয়া কচোন তই নিজেই কচোন ক মই কেনেকৈ জানো আৰু বিয়াখন পাছ এইটো এতিয়া লেহেংগাযোৰ লগত লাগি থাকিলে নহ'ব নহয় পিন্ধিবি আৰু যি আছে তাকে পিন্ধিবিচোন চব ফাটিলে মোক ফটাকে দিবি দে মই চিলাই দিম তোৰ লেহেংগা নে কি সেইটো মই চিলাই দিম মোকে দিবি তাহাঁতে 1200 টকাও ৰখিব হয়নে লেহেংগা চিলাব নাই আগতে আমি লেহেংগা না ফেহেংগা সেইবোৰ চিনিয়ে নামা কি স্কাৰ্ট টপ নে কি সেইবোৰহে পিন্ধো ভাল কথা দেই আপুনি স্কাৰ্ট টপ পিন্ধে স্কিন ফোন আনিব লাগিছিলে নহয় মানুহ বিচাৰিছিলে পাই নহয় আনিবলৈ কবি আকৌ চব একেলগে আনিব লাগিব আকৌ এইবোৰ
কাঁহী বাতি চাহি বাতি নহ'লে মই ঘৰ সিঘৰ বিলাই ফুৰিবলৈ নাই আনিবি আকৌ গাড়ী এখন ভাড়া কৰি দি পঠিয়াবি গাড়ী ভাড়া পইচা কিন্তু দিব লাগিব মই ঠেলাটো নিম বুলি ৰাম ৰাম এইজনী পৰা যে শান্তি নাই আৰু লেহেংগা খুজিবলৈ পইচা খুজিছে এইবোৰ ভাড়া আনিবলৈ মোক পইচা মই পইচা ক'ত পাওঁ মই হে মই ক'ত পাওঁ বিয়া পাতিব নালাগিছিলে আমাৰ পলাই যাবলৈ ক'ব লাগিছিলে তেতিয়া তহঁতি মানে নৌবাই ককাইকেইটা এনেহে আছ এতিয়া মানে মোৰ গাতহে দুখ এতিয়াও সময় আছে কওক নকলি কেলে আগতে নকলি কেলে মই কি জানো আপোনাৰ পইচা কি জানো তই সেই লেহেংগা নে ফেহেংগা সেইবোৰ নে চিলাব জানা আৰু একো বেছি দামো লোৱা নাই লেহেংগাযোৰ লৈছে মাত্ৰ 5,000 অলপ ৰঙা লৈছো তই বিউটি পাৰ্লাৰ নে ফিউটি পাৰ্লাৰ সোমাই আহিলি নি চুলি যে যাওঁতে খুব বান্ধি গৈছিলি যে এতিয়া যে মেলি গলি যে তোৰ গাতহে মানে বিয়া লাগিছে তাই ৰখাইছো আছে ক'বলৈ বাকীয়ে নাই গোটেইজনী মোৰ আগত তেনেকুৱা কৰি নাখাবি চুলিখিনিয়ে ষ্টেট কৰি আহিছিলো কাটি পেলাই আমি এখন কটাই দেখিছ ন মোৰ আগত সেইবোৰ নেদেখাবি হ'লে মই বিয়া পাছে সি বোলে আমুক কওঁ তামুক কওঁ সেইবোৰ নহ'লে খাব নাই তাই লেহেংগা চিলাইছেগে বেছি দাম নাই লেহেংগাযোৰ সেইফালে লৈছে 5,000 এফালে 1200 খালি তই মোৰ কপালখন কলিজাখন খালি আৰু দেই কেলেনো বিয়াখন পাতিছিলো নপতা হেনে ভাল আছিলো এতিয়াও কওক কেঞ্চেল কৰি দিওঁ এতিয়া সেই মানুহ পৰা মাতি হ'বা বিয়াখন কেঞ্চেল কৰিব পাৰিবি বিয়াখন কেঞ্চেল কৰিব পাৰিবি তই এতিয়া মানুহ মাতিলি এতিয়া আপুনি আকৌ উভতাই দিবগৈ পাৰিবি নি তই কেঞ্চেল কৰি দিলে হৈছে অকল পেণ্ডেল তই কৰি দেখে যা মই হ'লে নোৱাৰ যা চাহি বাতি পইচা দিয়া বুলি কয় তেতিয়াহ'লে নকওঁ আৰু যদি পইচা নিদিওঁ বোলে তহঁতিয়ে দে আমাৰ ওচৰত ইমান পইচা নাই আকৌ হ'ব যা মই দিম যা নেলাগে তহঁতি মোৰ ছোৱালী বিয়া পাতিব নালাগে যা মই অকলে পাতিম যা মোৰ ভাগৰ কোনোৱে নহয় নেভাবই আকৌ তই নেভাবই যিখনহে মুখ দাম কাটি মূৰত কাজিয়া তোৰ পৰা মুখখন সুধা তাই লোকৰ বদনাম দিবলৈ যায় জীয়াক ভালেই আপোনাৰ মইহে বেয়া চব ক্ষেত্ৰতে হ'ব দে চাম নহয় কোনজনী বেয়া ময়ো চাম নহয় এতিয়াতো বুঢ়ী হ'লে আৰু কেইদিনমানহে আছে মই অকলে খাম তহঁতৰ লগত নেখাওঁ মই বছ জোৱাইকে চাবহি এতিয়া বিয়াখনত ইমান যে পইচা খৰচ কৰাইছে জোৱাইকে চাবহি আমাৰ পইচা এইকেইটা পইচাকে খৰচ কৰিবলৈ পাই গোটেইজনী একদম গাড়ী একদম ৰজন্য হৈ উঠিছে ধাৰ ভুজা আমাক লগাইছে যদি বেমাৰ এটা হয় কোনে দিব পইচা তহঁতি এনেই আছোন মই ল'ৰা সৰু পৰা এনেই ডাঙৰ দীঘল কৰি দিওঁ নি বৰ ডাঙৰ এইটো মোৰহে ল'ৰা বৰ ডাঙৰ চাকৰি কৰে আকৌ যিয়ে নকওক লাগিলে ধাৰ ভুজা লগাইছে এতিয়া সেইবোৰ কোনে দিব পইচা দিবি আকৌ বাবা মই ক'ব দিম বৰ জোৱাই ভালটো পাইছে নহয় ৰ'ব বেমাৰ চেমাৰ হ'লে মানে জোৱাই কোনটোৱে কথা ক'বই নোৱাৰি ৰ'ব আপোনাক মোৰ ওপৰত বহাই থ'ব ৰাণী কৰি থ'ব মোৰটোনো কেলেনো ইমান ঘূৰা লাগিছে জানো ইজনী কিবা হাউৱে দি থৈ গ'ল নি অকণ মোক শুনিবাচোন ভালে আছিলোঁ তৎক্ষণাতে কিহৰ মোৰ মূৰটো ঘূৰণি লাগিছে বাৰু মাতোচোন বাৰু বোৱাৰী বোৱাৰী বাৰু কাপোৰ কেইটাকে খুলিবলৈ নাপালো কি হ'ল মোৰতো ইমান ধোৱা আছে কি হ'ল জানো পটককে ধৰচোন ধৰ মোৰ ভিতৰত থৈ দিকে যাচোন বহাই পিনি আপুনি বস্তু আপোনাক ভিতৰত থৈ দিবলৈ মোক এতিয়া সেইবোৰ নকৰিবিচোন ধৰ ইমান সেইবোৰ ধৰ বাদ দেচোন বাৰু তাইৰ কথাটো ইমান দিয়ক উঠক ধৰচোন ধৰ নোৱাৰিছোৱেচোন মোক ইমান ধোৱা আছে মই বহাম ৰখ তামোল এখন দে বুলি কৈছিলোঁ দিছিলি তেতিয়া মই ভিতৰত নিব লাগে এইটো আকৌ এটা খাই আহিম মই পাই নিম বুঢ়ীয়ে বেমাৰ উলিয়াই আছে বিয়াখন কেঞ্চেল কৰিলে যাওঁ কাপোৰখিনি সলাই লওঁগৈ তাৰপৰা ভাতকেইটা খাওঁগৈ তাৰপৰা আকৌ লেহেংগা কিমান কেনেকৈ হেৰি হ'ব সুধিমগৈ ভালকৈ অলপ কমাম বিয়াখন কেলেনো তেনেকে কয় তই এজনীয়ে
নোৱাৰো হ'ব দে তই কি লেহেংগা নে কি সেইবোৰ পিন্ধিবি বাৰু দে ইমান কষ্ট নিদিবিচোন মই সেই ছোৱালীজনী বিয়াখন পাতিব লৈছো হে তই অকণমান ভালকে অকণমান কবিচোন বোলে মা এনেকে তেনেকে হে তই ইমান দাম কোব মাৰি মাৰি কথাবোৰ কওঁ মোৰ শুনি ভাল নালাগে নহয় তই গম পাৱ নাই বাৰু পইচা দিওঁতে আকৌ মোৰ গা জ্বলি যায় কেনেকৈ গম পায় নাই আপুনি তোৰ যে সেইখন কমটি মুখ নহয় আৰু দেই এতিয়া আকৌ মোৰ ওপৰত নামকে গাইছে বাহিৰৰ পৰা আকৌ মই আনিলোগে কথা এটা ক'লে অকণমান ভালকে কবিচোন বাৰু কি ভালকে ক'বলৈ আছে কওকচোন বাৰু আপুনি কি ভালকে ক'বলৈ আছে ঐ নোৱাৰিছোৱে থাকিবলৈ এইখন ঘৰত থকাতকৈ মই এজনী মুখখন দেখাতকৈ মই আগতে মৰি থকাই ভাল আছিলে তইনো ক'ত আছ ল'ৰাটো তই সোনকালে মোক এজনী একদম খুলি খুলি খাইছে আৰু দেই নোৱাৰিছো আৰু মই ছোৱালীজনী বিয়াখন পাতিছো হে ঘৰলৈ আহিব বুলি ভকত দুজনমান বুলি মাতি বোলো বিয়াখন পাতো তাই মুখখন চা মুখ নাচাবলৈ হ'লে পইচাও দিব লাগে আকৌ মুখখন লাও পাত পচবা কিনো খুৱাই নাজানো এজনী মাক কিনো খুৱাই জন্ম দিলে জানো আমাৰ ছোৱালী হ'লে এনেকুৱা মুখ চোকা নহয় দেই হ'লে কৈ হ'ব মই 2 মাহতে গম পাই গৈছিলো কি গম পাৱ তই কি গম পাৱ এইফালে গ'লে মানে পানী আন ভাত বাঢ় কাঠি বাতি থো আমুক থো বোৱাৰী হৈছে যদি কৰিবগৈ লাগিব আৰু বোৱাৰী হ'ল বোলে দোকান কৰি থব নাই নহয় নিজেও কৰি পায় দেখিছই মোৰ কঁকাল বিষ কৰিব পোৱাহেঁতেন মই তহঁতক মাতিলোহেঁতেন মানুহ হে নোৱাৰা খতিকে মাতিছো মই আপোনাৰ কথা কোৱা নাই জিৰা কথা কৈছো ইটো আনতে কৈ থাকে নৌকৰীজনী আছে আৰু দিব লাগে আৰু সেইটোনো কি দাম পোৱা কথাটো হে কাপটা মাৰি থৈ নি খানিব চব আমাৰ পৰা ল'ব সেইবোৰ নহ'লে গম নাপাওঁ দেই সেইবোৰ নহ'লে তাইক কবি মোক সেইবোৰ কথা নকবি মই বুজিও নাপাওঁ এতিয়া বিয়া চাগে মেকআপৰ নামত কিমান যাব ঠিকেই নাই চব পইচা দিব লাগিব যেনেকে সেই লেহেংগা নে কি সেইবোৰ আনিছ তাইও ল'ব আৰু তেনেকে তাতেনো কি হয়তো এইটো তোৰ পইচা তাই অনাগে নাই নহয় তাইকতো নেহে দিব দিবি হপাই মোৰ ল'ৰাই টচটোমত মোক লৰাই দিব গম পাৱ নাই হে পইচাটো আকৌ আপোনাৰ ল'ৰা থকা মোৰ ওচৰত থাকে তই খোজো পাই চাগে আকৌ কামৰ পৰা পাইহিহে ল'ৰাটো তাই চিধা বোলে চাহ খাব নে বাৰু সেইবোৰ হ'লে কথা ক'লে নুশুনে তাই হে একদম সেই মণি বেগটোলৈ চাকো পইচা কেইটকা পালে হে এইবোৰ মানুহৰ বোৱাৰী মানুহৰ এইবোৰ লাখ মোক কেনেকে দলিয়াইহে দিয়েহি গম পাই নাই মুঠতে তই যি কৰিলি তই মুঠতে বহিবও নোৱাৰি নহয় এইবোৰ নপা কাল বিষ তাৰপিছত আকৌ এডমিট হ'বগে লাগিব নহয় পইচাটো আমাৰ খাই যাব দিবি আকৌ তহঁতৰ দিব নোৱাৰিবি নি জীয়েক জোৱাইকে ক'ব এতিয়া বিয়া ক্ষেত্ৰত আকৌ মোৰ জীয়েক জোৱাইক ধৰি পিনি কথা নকবলৈ কৈ থৈ দিছো নকবলৈ কৈ থৈ দিছো তেতিয়াহ'লে বস্তু ল'ব নালাগে আকৌ লোকৰ মুখখন কেলেনো আনিছিলো জানো এনে চাই প্ৰথমতে চাওঁতে এবাৰ ভাল পায় আনি তাৰ পিছতে দেখিছো এইজনী মুখখন লাও পাত কচু পাত একদম আপুনি কি কৈছে মোৰ কথা কি কৈছে কি কোৱা শুনিলি হে কি কোৱা শুনিলি খাবলৈ ল'বলৈ হ'লে মই কৈছিলো তই আকৌ মোৰ লগতে ঝুজুকে কেলে লাগি থাক কেলে মোৰ লগত কোনে লাগি লৈছে প্ৰথম এজনীকনো কি কৰিম জানে এজনী মানে শুই থাকোঁতে কেতিয়াবা চাবি তোক মুখ টিপাতি মাৰি পেলাব সেইটোহে জানিব চাব আকৌ পিছত ফচিব ফচিলে ফচিম দে কি ভাত খাই থাকিমগে গৈ পিনি জেলত মই ভয় নকৰোঁ যা কৈ দিবি ক'ত ভয় কৰিব আপুনি যিহে দান কাটি সেইকেইটা কথা খুন্দিবগে খালে বোৱাৰীয়েকেনো শাহুৱেকনো দাং কাটি বুলি ক'ব পাৰে নে বাৰু শুনিছনে বাৰু কোন ক'ত কেনেকে আছ এইজনীয়ে মোক কি কৈছে শুনিছনে বাৰু আছো নাই এইজনীয়ে মোক একদম খাব দিয়া কোনো নাহে আপোনাৰ কথা চবেই গম পায় গাঁৱৰ মানুহ কিনো মই ভুল কৰিলো আৰু দেই গম নেপাওঁ এইজনী চব থাকিলে মোৰটো এনেই ঘূৰাইছে আকৌ মানে বেছিকে মানে মোৰ মুখখন হ'লে লাও পাত কচু পাত মোৰ কিবা মোৰটোহে ঘূৰাইছে মুখখন নুঘূৰাই নহয় মোৰ হোৱা মানুহৰ সেইটো ভাল বুঢ়ীয়ে কি গোন্ধ পাইছো
কিবা এটা গোন্ধ পাইছে যেন পাওঁ ক'ত ভাজটা পুৰিছে ন লাগিছো আইঅ বুঢ়ীজনী পিঠা গোন্ধও পালে ওচৰৰ মানুহ এঘৰত পিঠা বনাইছে নাকটোনো আছে যদি গোন্ধ পামেই নাকটোনো কেলে দিছে মুখ লাগি মৰিব আহে যাচোন যা তই মোৰ লগত লাগি দিবি যা অথনিয়ে যে আহিলি মানুহ মাতি হে বোলে পাই চব মুখটা মাৰিব হে বুঢ়ীজনী অথনিয়ে যে মানুহ মাতি যে আহিলি হে বুঢ়ীজনীক যে চাহ অকণ দিওঁ হ'লে সেইবোৰ অলপ খবৰ নাই তাই ৰিচিছে পোৱা নাই ছাত্ৰতে নাই কিনো কৰিছ হেৰ তই মোৰ লগত মুখ চুপতিহে মাৰি আছ নি তই মোৰ লগত মুখ চুপতিহে মাৰি আছ মই মাৰিবলৈ কৈছিলো আপোনাক তই মই যেনিবা বকি আছো হা ইমান ভাগৰ লাগিছে আপুনি চাহ একাপ দিবগে নোৱাৰে আইঅ দেহি মই হপা বুঢ়ীজনীয়ে হপা মই তোক ক'ৰবাত চাহ বনাই খুৱামহি ঘূৰিছো আৰু কাৰ কাৰণে আপোনাৰ জীয়েকৰ কাৰণেহে ঘূৰিছো বোৱাৰীখন ঘৰত বোৱাৰী হৈছে যদি ঘূৰিবই লাগিব তই কি কথা ক'ব লাগিছ লোকে বিয়াখন যেনে তেনে হওক তই মুঠতে মাৰ ঘৰলৈ যাবিগে যা তই মাৰ ঘৰলৈ এইখন ঘৰত তই খাব নালাগে মোকো খাব নালাগে মোৰ ল'ৰাকো খাব নালাগে মোৰ ছোৱালীকো হেৰি কৰিব নালাগে চাব নালাগে যা তই ঘৰলৈ যাবি তই নাচাবি যা মুঠতে তই মুঠতে ঘৰলৈ যাবি যেনে তেনে বোলো বিয়াখন ভালকে পাতো না আইঅ তাই একদম মানে একদম গোটেইজনী একদম ভাবিব গৈছে গোটেইজনী যেনিবা সেই মাকৰ বাপেকৰ পইচা আনি পিনিহে মই যেনিবা মোৰ ছোৱালী বিয়াখন পাতিছো নোলকেহে আছে যেনিবা পইচা লাখে লাখে ধাৰ কৰি লৈছে পিছত আকৌ ধাৰ মাৰিব লাগিব পুতেকে ল'ৰানো কেলে তুলিছো মাৰিবই লাগিব পলাই যাবলৈ ক'ব ছোৱালী এতিয়াও পাই তই হলে মোৰ ছোৱালী ইমান বন্ধন নাথাকে গাই থাকিবি হলে মই কৈ দিছো হলে পলাই যাবলৈ ক'ব ভালে তেতিয়া কেঞ্চেল কৰিবলৈ বিয়াখন ভাল হ'ব কেলে কম মাকজনী জীয়াই আছো যেতিয়া বিয়াখন পাতিমেই আকৌ কেলে কম হ'ব ইমানকে বিয়া সকাম পাতি থকা লাভ নাই কেলে নাপাতিম লাষ্টত গা নাহে পইচাবোৰ খৰচ হয়গে তই তোক বকেৰা গোপাও নাই নহয় তোক মই মোৰ ল'ৰাই কাম কৰি পিনি হাজিৰা দিন ৰাতি হাজিৰা কৰি পিনি মুঠতে মোৰ ল'ৰাই ঘটিছে পইচা মই আপোনাক কথাটো কৈছো সেইটো শুনি লওক চব আপোনাৰ চিঠি কওক পলাই যাবলৈ তেতিয়া আমি ইমান মানুহ নামাতো মই মাকজনী জীয়াই আছো হেৰো ভালকে বোলো ল'ৰাজনী বোলো বিয়াখন বোলো মাকজনী জীয়াই বিয়াখন বোলো ধুমধামকে পাতি বোলো বিয়াখন দিওঁ আইঅ তাই একদম গোটেইজনী একদম বিয়াখন পাতিব পাৰে গোটেইজনী যে বুঢ়ীজনীৰ লগত লেচাই আমি ঠিকে নি যাম শান্তি নাই কেইজানো মই আনিলো বোপাই তই ক'তনো আছ আহ মোক এজনীয়ে মুঠতে একদম জীয়াই খাইছে আৰু দে